हेलो एवरीवन की खबर आपनारा सकलोरे आशा करो भाले निश्चय आज है देवाली हेपी देवाली मोर फाলৰ পৰা देवाली आपनारा सकलोले आंतरिक शुभेच्छा থাকিল আৰু এই হপা হৈছে বোমা ভাইটি আনিছে যোৱাকালি তে যায় আৰু ৰ'দ দি থৈ দিছে আজি ৰ'দটো যেহেতু বহুত চোকা যোৱাবাৰটো কোনেও চাকি বন্তি লগাবাই নাপালে সকলোতে বৰষুণে বাৰু এইবাৰ কিন্তু বৰ ধুনীয়া কৰিছে একেবাৰে চোকা ৰ'দ আৰু এনেকৈ আৰু বোমাবোৰ আনি পেলাই এনেকৈ ৰ'দত দি থৈ দিছে আৰু তেতিয়া ধুমধাম জ্বলিব আৰু সেইকাৰণে আৰু এতিয়া মই ৰাতিপুৱা অহা যোৱা কৰিছোঁ ৰ'ব ভয় নখাব এইটো হৈছে বেঙেনা আৰু মই গেছত এনেকৈ বেঙেনা পুৰি আছোঁ আৰু এনেকৈ বেঙেনাটো পম বেঙেনা একেবাৰে একদম পূৰা জুই দি দিছোঁ যিহেতু চৌকা ব্যৱহাৰ নকৰোঁ সেইকাৰণে গেছতে এনেকৈ পুৰি খাওঁ আমি খাব মন গ'লে আৰু আলু নাখাওঁ যিহেতু মাৰ চুগাৰ আছে সেইকাৰণে আলু নিদিওঁ এনেকৈ বেঙেনাটোৱে পুৰি ধুনীয়াকৈ ৰাতিপুৱাৰ আহাৰ আৰু বেঙেনাটো ধুনীয়াকৈ একদম পুৰি ল'লোঁ ধুনীয়াকৈ এতিয়া পানীত তিয়াই ধুনীয়াকৈ বাকলিখিনি গুচাই লৈ একেবাৰে পোক চোক আছে নেকি চাব লাগিব আৰু এয়া ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ আৰু এতিয়া অপাৰেশ্যন কৰি দিম পূৰা কটাৰী দি আৰু এতিয়া ক'ৰবাত পিলপিলি থাকিব পাৰে নহয় পিলপিলা গতিকে চাই ল'লোঁ ভালকৈ একো নাই ধুনীয়া একদম হৈ আছে গতিকে এতিয়া খাব পাৰি আৰু সেইকাৰণে আৰু ডাঙৰ আছিল যিহেতু বেঙেনাটো আমাৰ দুজনৰ কাৰণে ধুনীয়া হৈ যাব ভাইটিয়ে নাখায় আৰু তাৰ কাৰণে আলু ভাজি বনাইছোঁ আৰু ৰাতিপুৱা আলু ভাজি আৰু বেঙেনা পূৰা এনেকৈ খাম আৰু ৰাতিপুৱা পনীয়া আঞ্জা নহ'লেও হয় সেইকাৰণে আৰু ৰাতিপুৱা আমি দালি চালি একো নবনালোঁ ৰাতিপুৱা বেঙেনা পোৰা আৰু আলু ভাজি এনেকৈ খালোঁ আৰু ভাইটিও আজি খালে বাৰু এনেই সি পনীয়া আঞ্জা নহ'লে নাখায় কিন্তু আজি অলপ জুতি হোৱা খালে আৰু এয়া ভয়াটোৰ চাওকচোন মই একেবাৰে মানে কি একদম কলিজাটো একেবাৰে মেকুৰী কলিজাতকৈও সৰু থাকে কাৰণ এই বিৰি বোমাটো লগাই পেলাই এনেকৈ দাউৰিছোঁ ভয়াটোৰ নিচিনাই একদম তাৰমানে কি কলিজাটো মাটিত পৰি যাওঁ পাইছোঁ একদম ধমকা উঠাই আৰু এয়া বুলেটক মাতিছোঁ অলপমান কলগছটো পুতি দিবাক লাগিন আৰু আমাৰ ইয়াতে কলগছৰ পুলি কেনেকৈ জানেনে 150 টকাকৈ বাপৰে এই 50 টকাকৈ আছিল আগতে এতিয়া আজি 2 বছৰমান আগতে 50 টকাকৈ কলগছ কিনিছিল মানুহে কিন্তু এতিয়া 150 হৈছে আৰু বুলেটক পূৰা লগাই দিছোঁ সি অলপ মাল চাল খাই আহিছে তথাপিও লাগাইছে আৰু কামত আৰু এই অকল পুলি পুতি আছে বুলেটে আৰু মই গা চা ধুই আহিছোঁ একো খোৱাই নাই মুখত ঠাণ্ডাই নাই আকৌ বাছ গাটো ধুই আহিছোঁ মাত্ৰ আৰু ৰ'দ পূৰা একদম ৰ'দ ফাটাফাটি এইবাৰ বহুত ভাল লাগছে মানে কি ৰ'দৰ কাৰণে মেইন কথা যোৱাবাৰতো ইমান বৰষুণ চব জেগাতে বৰষুণে এনেকৈ এইবাৰ কিন্তু বতৰ ধুনীয়া কৰিছে একদম তামাম সেইকাৰণে গা চা ধুই দিওঁ অলপমান দেৰি হ'ল বাৰু গাটো তাতে 1 বাজিল আৰু এতিয়া ভাত তাত খাওঁ ৰাতি আৰু ভাত নাখাওঁ কিয় পুৰি চুৰি চব্জি বনাব লাগিব ৰাতি এনেকৈ তেতিয়াহ'লে দেৱালীটো সকলোৰে ভালে ভালে যাক আৰু চবেই খাব জানে বোমা চমা ফুটাব ফুলজাৰি আৰু ময়ো যিখিনি পাৰোঁ মাৰিম আৰু বোমা চমা ৰয় কেনেকুৱা বেছিটো লগাব আৰু এতিয়া চাকি লগাব যাওঁ এইটো লাইট দিয়া নাই নেকি আজি বেলেগে লগালিয়ে ভাল লাগব ৰ লগা কৰা গম পাই লাগা নাই কোনো লাগা নাই কোনো লাগা কৰ বাহিৰলৈতো দিয়ে হ'ব আন্ধাৰ হৈছে সাইড দিয়া অলপ কিবা
ফুস লাইন গেল ইয়ে তো ইনভার্টারও নাই ইনভার্টারের বেতারেও ফুসে এসি ই করা যায় কেইটামান গেছে বেশি চাইদেউ চব এই কথা শেষ কৰি ফেলা লাগে লাগে পিছত কি লগাবি বাবুই বোমা মাৰিছে ৰান্ধো আৰু আপোনালোকে যে বহি বহি ধুনীয়াকৈ ভিডিঅ'টো এনজয় কৰি আছে কিন্তু এই ৰঙা চুইচটো টিপি দিলেনো কি ক্ষতি হয় ক্ষতি নহয় গতিকে আৰু এটা দুটা ছাবস্ক্ৰাইব বাঢ়িলে ইমান আগবাঢ়ি নাযাওঁ নহয় গতিকে অলপমান ৰঙা চুইচটো টিপি দিব ঠিক আজিলৈ বাই বাই